খবৰ এটা দিছোঁ চবকে যে আমি নতুন চিনেমাখন কৰিম ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম মিউজিকেল জুবিন গাৰ্গ মিউজিকেল বুলি কওঁ মই সেইকাৰণে ফুল মিউজিকেল চিনেমা তো আমি একেলগে আছোঁ আচুৰ্য আছে এইবাৰ প্ৰথমবাৰ এক্টিং কৰিব চিনেমাত মোৰ চিনেমাত ৰৈ ৰৈ বিনালে ৰাজেশ ভাই ডাইৰেকশ্যন কৰিব লগত আছে মোৰ কো প্ৰডিউচাৰ শ্যামন্তক আছে গৰিমা আছে এবাৰ গৰিমা থাকেই আজি কো প্ৰডিউচাৰ হা নীল থাকিব কোন কথা নীলাকাশো আছে সি তাক পাহৰি থাকিব আৰু বাকী অকণমান চবেই ক'ব চিনেমাখনৰ বিষয়ে আমাৰ শান্তনু ৰুমৰ আছে এইফালে আছোন সিও লগত আছে আমাৰ ৰাহুল আছে সিহঁতে স্ক্ৰীন প্লেত সোমাই একো নাই ফ্ৰেমিং কৰ ৰাহুল শান্তনু সিহঁতে স্ক্ৰীন প্লে গোটেই দায়িত্ব দিয়া হৈছে চবকে দায়িত্ব দি দিছোঁ ৰাইছে গোটেই ডাইৰেকশ্যন চাব মই থাকিম ষ্টৰিটো মোৰ কনচেপ্ট মোৰ চব আমি একেলগে কাম কৰিম অহা বছৰ এখন ধুনীয়া চিনেমা পাব